নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো চাগে ভালে। আপোনালোকৰ আশীৰ্বাদত মোৰো ভালে। আকৌ এবাৰ আহিছো আপোনালোকৰ মাজলে কুহি ব্লগছলৈ। আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু আজি এটা বহুত ভাল লগা দিন, বহুত পবিত্ৰ দিন হয়। আজি হৈছে কৃষ্ণৰ জন্মদিন, আজি জন্মাষ্টমী হয়। আৰু মোৰ ফালৰ পৰা আপোনালোকক জন্মাষ্টমী বহুত শুভেচ্ছা থাকিলে। ময়ো ঘৰ মোহাৰি গা পা ধুই ধূপ ধূনা জ্বলালো। আশা কৰো আপোনালোকেও ধুনীয়াকে পূজা পাতল কৰিছে বুলি। আৰু আমাৰ গাঁৱতো আজি নামঘৰত গোটেই ৰাতিটো হৰিনাম লয় ভকত বৈষ্ণৱসকলে। আৰু হৰিনাম লোৱাৰ লগতে মাহ প্ৰসাদ, পকা মিঠৈ সকলো আয়োজন কৰে। সকলোখিনি দি পিনি তেখেতলোকে গোটেই ৰাতিটো হৰিনাম লৈ থাকে। সকলোৱে মিলি জুলি উদযাপন কৰে। খুবেই ভাল লাগে। খুবেই এটা বহুত সুন্দৰ পৰিৱেশ হৈ উঠে। আৰু সকলো চাৰিওফালে ভকত বৈষ্ণৱ আইসকল সকলোৱে বহি পিনি একেলগে নাম লোৱা দৃশ্য সঁচাকে বহুত মনোৰম। খুবেই মনটো ভাল লাগি যায়। হৰিনাম শুনিলে এনেও মনটো বহুত ভাল লাগে। ভাদৰ মাহৰ আজি দিনটোতে কৃষ্ণ জন্ম হৈছিলে। আৰু কৃষ্ণ জন্ম 4 বেৰৰ কাৰাগাৰৰ মাজত তেখেত জন্ম হৈছিলে। আৰু কংসই তেখেতক মাৰিব বিচাৰিছিলে, কাৰণ আকাশবাণী দিছিলে যে তেখেত দৈৱকী 8 নম্বৰ সন্তান তেখেতক মৃত্যুদণ্ড দিব বুলি। তো সেইটো ভয়তে কংসই দৈৱকী প্ৰত্যেকটো সন্তান তেখেতে মাৰিছিলে। আৰু কৃষ্ণকো মাৰিব বিচাৰিছিলে, কিন্তু তেখেতক নোৱাৰিলে, কাৰণ কৃষ্ণৰ পিতৃ বসুদেৱে তেখেতৰ মূৰত পাচিৰে তাত তেখেতক লৈ পিনি যমুনা নদী পাৰ হৈ নন্দলাল, যিজন ৰজা নন্দলাল, তেখেতৰ ঘৰত ৰাখি দিছিলে। আৰু তেখেতৰ ঘৰৰ পৰা এগৰাকী কন্যা সন্তান লৈ আহিছিলে। তেখেতৰ নাম আছিলে য়োগমায়া। তেখেত কৃষ্ণৰ ভনীয়েক আছিলে। তেখেতক আনি পিনি মথুৰাত কাৰাগাৰত তাত ৰাখি দিছিলে। আৰু কংসই তেখেতক ভাবিছিলে যে দেৱকী 8 নম্বৰ সন্তান বুলি ভাবি পিনি তেখেতক মাৰিছিলে। আৰু য়োগমায়াই কৈছিলে কংসক বধ কৰিবলৈ জন্ম ললেই, অলৰেডি কৃষ্ণ জন্ম ললে বুলি তেখেতক কৈছিলে। আৰু এনেকেই গোটেই কৃষ্ণৰ কাহিনীটো শুনি ইমান ধুনীয়া এটা লীলা কৰিছে। চাইও ভাল লাগে কৃষ্ণৰ লীলা, আৰু শুনিও ভাল লাগে, সকলো ভাল লাগে। আৰু আশা কৰো সকলোৱে সুন্দৰভাৱে জন্মাষ্টমী পালন কৰি যায় বুলি। আজি আৰু বিশেষ মই একো নকওঁ। আৰু মোৰ ফালৰ পৰা আকৌ পুনৰবাৰ আপোনালোকক জন্মাষ্টমী শুভেচ্ছা দিছো। আৰু মই যদি কিবা ভুল কৈ যাওঁ আপোনালোকে মোক ক্ষমা কৰি দিব। কেতিয়াবা কওঁতে ভুল হ'ব পাৰে, তো আপোনালোকে মোক ক্ষমা কৰি দিব। আজি ভিডিঅ'টোত একো বিশেষ নাই। আজি অকল আপোনালোকক জন্মাষ্টমীৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ, অলপ সময় কটাবলৈ আহিছোঁ। তো আশা ৰাখিলোঁ সকলোৱে যাতে মিলি জুলি জন্মাষ্টমী উদযাপন কৰে। আৰু মোৰ ফালৰ পৰা বহুত আকৌ শেহতীয়াভাৱে আকৌ কৈছোঁ, মোৰ ফালৰ পৰা বহুত আপোনালোকক জন্মাষ্টমী শুভেচ্ছা জনাইছোঁ। আৰু ইয়াকে কৈ ভিডিঅ'টোৰ পৰা বাই বাই। লগ পাম অন্যান্যখিনি আন এটা ভিডিঅ' সৈতে কুহিয়ে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। তাকে কৈ ভিডিঅ'টোৰ পৰা বাই বাই। Tell me pretty lies, look me in the face, tell me that you love me, even if it's fake.